যোৱাকালি কলেজত তাই তোৰ কথা কৈছিল কি কৈছিল তহঁত বোলে ক'ৰবাত ফুৰিব যোৱাৰ কথা আছিল থেই ফুৰিব যাওঁ বুলি ক'লে কেনেকৈ যাব পাৰিবি কি হ'লে তোৰ তই জানই দেখোন হাতত 1 টকা এটা নাই তাতে কি হ'ল যোৱা সপ্তাহৰ পৰীক্ষাৰ ফিজটো দিব পৰা নাই এইবাৰ ফিজটো অহা মাহত এইবাৰ পৰীক্ষা এইবাৰ যদি ফিজটো দিয়া নাযায় তেতিয়াহ'লে পৰীক্ষাই দিব নিদিয়ে মইতো সেইকাৰণে এক্সামে নিদিলোঁ বে তই ভালে কৰিছ ভাই উপায় নাই না ইমান টকা পইচা কেনেকৈ যোগাৰ কৰিম নিমিলে আবে এনকে তহঁত কেতিয়া আহিলি মোক নামতাকে ফোন কৰিছিলোঁ তোক তই বিজি আছিলি এই শৰ্মাদাই ফোন কৰি আছিল দোকানত একেলগে আছে বোলে সি মাতি আছে যাওঁ বল যো এই চলি আৰু দেখোন নাই এই তহঁতৰ লগ পাই বিৰাট ভাল কথা হ'লে ভাই কি হ'লে বজকা কিবা ভাল খবৰ নেকি এই যাব পৰা নিচিনাকৈ এইবাৰো এই সংঘত লটাৰী খেল এখন পাতিছিলোঁ হয় নেকি পিছে এতিয়া তহঁতে টিকেট কাটবি নে মোক নালাগে দে এই লয় ভাই পইচা পাতি বহুত অসুবিধা বে এই 10 টকা এটাৰ কাৰণে কি ইমান কান্দবা লগা হ'লে ভাই চাই ল ৰ এই নালাগে দে মোক এই তহঁত দুটাই দুটা লৈ লওঁ এই 10 টকা এটা খৰচা কৰিব নোৱাৰিবি নহয় ভাই এই চাওঁ দিছোঁ বহি যাব পাৰি এই মোক নালাগে দে এই লয় ভাই 10 টকা আহে দাম কি ইমান কান্দছা এই কত নেটৰে পইচা খাৰ আৰু দে দে হ'ব দেচোন থৈ দি এই লৈ থৈ ভাই যাবাৰ ভাগৰ পাইছিল মনত নাই নেকি ফাৰ্ষ্টতে দিয়ক আমাক অঁ 30 টকা মই দিম যাব পিছত তই বহুত মাথা মাৰি নালাগে দে এইটো লওক ঠিক আছে পিছে যাবি চলি খেলাৰ দিনা লগ পাম দে বজকা যাবি পিছে যাওঁ দে ইছ তহঁতৰ এটা নহয় এটা কপাল ফুল বৈ দে যাওঁ দে হ'ব দে যা হেল্ল' ক'ত তই আছোঁ মই মন্দিৰ ফিল্ডতে বহি আছোঁ তই আহি যা আহ ইয়ালৈ আহ কাক ৰখি আছ তই ইয়াতে কোনোবা আহিবি নেকি এই নাই এনেই আছোঁ আহ তই বহ এই সিফালে বহিলোঁ আজি কিমান তাৰিখ বে আজি তাৰিখ 24 নেকি পিছে সেইদিন আজি আমাক যে বজকাই দিছিল টিকেট কেইটা অ' আচ্ছা লটাৰী টিকেট কেইটা খেলাখন হৈ গ'ল নেকি যোৱাকালি 30 তাৰিখে আছিল হ'ল নেকি চাচোন ফোন কৰচোন বজকাক অঁ কৰ অঁ বজবা এই যোৱাকালি খেলাখনৰ ৰিজাল্টটো কি হ'লনো অঁ ঠিক আছে পিছে দিয়ক আপুনি মোক চেণ্ড কৰি কি হ'ল বোলে খেলা প্ৰাইচ লিষ্টখন দিছোঁ ৰ চাওক টকাখিনি মোতকৈ বেছি ধনৰহে প্ৰয়োজন আছিল নেকি কি চাই আছে বে ইমানকৈ কিবা পালি নেকি পাই গ'লোঁ বে ৰাস্তা এটা পাই গ'লোঁ খানা এটাতো পিছে হবাই লাগিব ভাই খানা হ'ব বাৰু এতিয়া যাওঁ যাওক দে পিছে যাওঁ তাৰ পৰা হৈ যায় ঠিক আছে মই যাওঁ তই যাবি দে মই ফোন কৰিম দে তোক ধন বেঠ ইয়াতে বহ তই পঢ়ি আছা আজি দিনত কৈছিলোচোন অহা সপ্তাহৰ পৰা পৰীক্ষা বুলি অ' আচ্ছা মানে তই এক্সাম প্ৰিপেৰেশ্যনত লাগি গ'লি অলপ চলপ এনেই আৰু টিকেটটোতো তই ইয়াতে থবি নহ'লে ক'ত থবি আৰু ঐ পানী আন না পানী খাওঁ দে তই বহ মই আনি আছোঁ দে
টিকেটটো ক'ত আছে? অঁ সেইদিনা বজকাই যে দিছিল সেয়া মানি বেগতে আছিল। যোৱাকালি খেলা হৈ গ'ল হয় 23 তাৰিখ আৰু আজি 24 তাৰিখ। গম নাপাওঁ নহয়। যোৱাকালি খেলা হৈ গ'ল বোলে। হ'ল নেকি? তোৰ নাম্বাৰটো কিমান আছিল চাচোন। মানি বেগৰ পৰা উলিয়াইছোঁ তই। লিষ্টখনত চাওঁ ৰচোন। প্ৰাইচ লিষ্ট নেকি সেইখন? চাওঁ মই চাওঁ। চাই লৈছোঁ। আৰে ফাৰ্ষ্ট প্ৰাইজ দেখোন বে। চাওঁ পাই গ'লো বে। এইটো বে খানা। দে হ'ব দে, সন্ধিয়া এটা খানা খাই দিম দে। সেইবিলাক পিছৰ কথা হৈ যাব বাৰু। এতিয়া মই যাওঁ, ভিডিঅ' ৰখি আছে। তই যায় নেকি? সি ৰখি আছে বোলে। অঁ দে পিছে তই যা। দে মই যাওঁ দে। অঁ সন্ধিয়া লগ কৰিম দে। য়েছ। কিয় ফোন কৰিছিলি বে তই? কিয় ফোন কৰিছিলি বে? তই ফাৰ্ষ্ট প্ৰাইজ জিকছা, খানা চানা কিবা হ'ব না নহয় এনে গধূলাৰ লাগি? খানা মানে খানা ধনেহে দিব ৰ। ঠাণ্ডা দিব মানে সিও প্ৰাইজ পাইছে নেকি? নহয় বে, সেইদিনাখনে যে আমি বহি আছিলোঁ তেতিয়া। যাওঁ বুলি ক'লে কেনেকৈ যাব পাৰিবি? কি হ'ল এইটো? তই জানৈছোন হাতত 1 টকা এটা। তাতে কি হ'ল? তই যোৱা সপ্তাহৰ পৰীক্ষাৰ ফিজটো দিব পৰা নাই। এইবাৰ ফিজটো যদি দিয়া নাযায় তেতিয়াহ'লে পৰীক্ষা দিব নোৱাৰিম। আৰু সেইকাৰণে যায় আজি মোৰ টিকেটটো। ঠিকে আছে, ভালে কৰিলি বাৰু তই। কিন্তু কি জানা, আজিৰ দিনত ইমান নচলে বে। জানো ইমান নচলে বুলি, কিন্তু বন্ধুৰ সমস্যাৰ আগত জানো টকা বহুত ডাঙৰ হৈ যাব পাৰে? তই নিজে কচোন। কিন্তু তই এটা কথা মনত ৰাখিবি, কোনে জানে কাৰ খোজ, নতুন পালে সকলো নিখোজ। হয় বাৰু, সময় সলনি কৰে সকলো, মন, আৱেগ, অনুভৱবোৰ। কিন্তু যদি বিশ্বাস ৰখা যায়, ইয়াৰ সলনি হোৱাৰ কিন্তু কোনো চান্সে নাই। দে বল যাওঁ।